সম্মানকে জোহার মই ইসাক লাকড়া আশা সেন্ট্রাল কমিটির অ্যাসিস্ট্যান্ট স্পোর্টস সেক্রেটারি আজ ভিডিও বানা লাগেন বাধ্যতা হলো যেহেতু এডব্লিউডিসি का सीएम दुर्गा हांसदा डांगरिया जी आशा उपरे जी मंतव्य आग बढ़ा है वो मंतव्य के आशा सेंट्रल कमिटी का धिक्कार जनाती और दुर्गा हांसदा डांगरिया कब खोजो अपनी जे কৈ আছে आशा কোন হয় आशा কি কৰিছে आशा একট কৰা নাই ঠিকই আছে কিন্তু এই একটখন অস্ত্ৰধাৰী সংগঠনে কৰি আছে বুলি কৈছে যদি অস্ত্ৰধাৰী সংগঠন কৰিছে তেনেহলে এই একটৰ নামখন অস্ত্ৰধাৰী একট কৰিব লাগিছিল কিয় কৰা নাই কিয় আদিবাসী একট বুলি নামকৰণ দিছে আপুনি এই কুৱেশ্যনৰ এনসাৰ দিব লাগিব কিয় আদিবাসী একট নামকৰণ দিয়া হৈছে হেতুৰ কাৰণে আদিবাসী একট নামকৰণ দিয়া হৈছে এই একটখন সমগ্ৰ অসমৰ আদিবাসীৰ হয় আপুনি নাভাবিব নিজৰ পকেটৰ হয় বুলি আপুনি নাভাবিব নিজৰ ফেমিলিৰ কাৰণে এই একটখন কৰিছে বুলি এই একটখন সমগ্ৰ অসমৰ আদিবাসীৰ কাৰণে হয় হেতু কাৰণে অসমৰ সমগ্ৰ আদিবাসীয়ে জানিব বিচাৰিছে আপোনালোকে যে 1000 কোটি টকা কত ইনভেস্ট কৰিলে কত ডেভেলপমেন্ট কৰিলে কি কৰিলে কিমানজন ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে সা সুবিধা দিছে কিমানজনক উকিল পঢ়ালে কিমানজনক নাৰ্ছ কৰালে এইটো আমাক ৰিপৰ্ট লাগে কত ৰাস্তা বনালে কত কি কাম কৰিছে আমাক ৰিপৰ্ট লাগে হেতুৰ কাৰণে আমাৰ সেক্ৰেটাৰীয়ে কৈছিলে ই এডব্লিউডিসি কি কৰি আছে 2টা বছৰ উকলি গল এতিয়ালৈকে কত ডেভেলপমেন্ট দেখিবলৈ আমি পোৱা নাই ৰাজ্যে ক'ব কত আপোনালোকে ডেভেলপমেন্ট কৰিছে আপুনি কি ক'ব খোজে যোৱা 2024 বৰ্ষৰ একট ডেৰো আজিলৈকে বিল পেন্ডিং আছে য'ত একট ডে পাতাইছিল শোণিতপুৰ ডিষ্ট্ৰিক্টত আজিলৈকে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আশাৰ প্ৰেচিডেণ্ট ভুক্তভোগী হৈছে আজিও আপুনি এই একট ডেৰ যিমান বিল আছিল 1.5-2 লাখ টকা এতিয়াও পেন্ডিং আছে কিয় এই পইচাবিলাক কত গেল আপোনাৰ পকেটত গৈছে আমি মনে মনে আছে বুলি আপুনি নাভাবিব যদি দৰকাৰ হয় আমি আপোনাৰ ওপৰত আমি আৰটিআই মাৰিবলৈ বাধ্য হৈ যাম আমাৰ লগত লাগি নাথাকিব আৰু এটা কথা আপুনি কি কৈ আছিলে কি আশা 2 ভাগ 3 ভাগ 4 ভাগ আশা 2 ভাগ 3 ভাগ 4 ভাগ হোৱাত আপোনাৰ হাত আছে আপোনালোকৰ হাত আছে আমি প্ৰুফ পাইছো কি ক'ব খুজিছে আপোনাৰ লগত 2 ভাগ 3 ভাগ হেতু কাৰণেতো শোণিতপুৰ ডিষ্ট্ৰিক্টত দুটা একট ডে হৈ গল কি ক'ব খুজি আপুনি আৰু এডব্লিউডিসিৰ ফালৰ পৰা যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ফুটবল প্ৰতিযোগিতা হৈছিল সেই ফুটবল খেলাত যোনে জয়ী হৈছিল সেই প্লেয়াৰক এতিয়ালৈকে প্ৰাইজ মানি দিব পৰা নাই কিয় আপোনালোকে এই পইচা কত গল কত কি কৰিলে পইচা কওকচোন সব ৰিপৰ্ট আছে আপুনি এতিয়ালৈকে আপোনাৰ কেডাৰ হতক এতিয়ালৈকে সংস্থাপন দিব পৰা নাই আপোনালোকৰ কেডাৰ হতে যে কি খাই আছে কি খাই থকা নাই কেনেকুৱা পৰিস্থিতিত জীয়াই আছে খবৰ লৈছে নে কত সময় থাকিব আপোনাৰ ডাঙৰ মানুহ বিলাহী গাড়ী ঘূৰি আছে অনলি আপোনাৰ নিজৰ পকেটটোহে চাই আছে কেডাৰ হতে যে যিমান কষ্টত যে কিন্তু নিজে জীৱন যাপন কৰি আছে কেতিয়াবা খবৰ লৈছে নে নেভাৰ আপোনাৰ কাম বানতা ভাড় মে জানতা এই এনেকা আপোনাৰ চিন্তাধাৰা কোনে যে আপোনাক সিএম বনালে আপোনাৰ বুদ্ধিত একো নাই এইখানে তো অগল থগল বকি আছে অলপ চিন্তা কৰিব এই একট কৰাৰ আমাৰো সমৰ্থন আছে আমাৰো হাত আছে আপুনি নিজে নাভাবিব যে অনলি অস্ত্ৰধাৰী সংগঠনে একট কৰিছে যদি অনলি অস্ত্ৰধাৰী সংগঠনে যদি একট কৰিছে তেনেহ'লে অনলি অস্ত্ৰধাৰী আজি অস্ত্ৰধাৰী ল'ৰাবিলাকতো এনেকুৱা আছে কিন্তু কিয় ডেভেলপ হোৱা নাই আপুনি ক'ব পাৰিব ৰিপৰ্ট দিয়ক ৰাইজ জানি লওক এই এনেকুৱা আমাৰ সিএম থাকিলে আমাৰ এই আদিবাসী একটখন বৰবাদ হৈ যাব সিহঁতে অনলি বা এই দুৰ্গা হাঁসদা ডাঙৰীয়া অনলি বিজেপিৰ এজেণ্টগিৰিহে কৰি আছে আৰু বাকী একো কৰা নাই আমি নিচব গম পাই আছো সব ৰিপৰ্ট পাই আছো বিজেপি চৰকাৰে যি দিব সেইটো খাব যদি নিদিয়ে দম নাই পইচা লৈ অহাৰ কাৰণে খাটাং কথা দুৰ্গা হাঁসদা ডাঙৰীয়া আপুনি যি মন্তব্য আশাৰ ওপৰত কৈছে নেক্সট টাইম এনেকুৱা মন্তব্যৰ পৰা আপুনি বিৰত থাকিব আৰু সাৱধান হৈ যাওক আপুনি নহ'লে আদিবাসী গাঁৱত আপোনাক সোমাবলৈ দিয়া নহ'ব গম পাই যাব